guys, welcome back to my YouTube channel. আশা কৰিছো সকলো ভালে আছে আৰু সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। গতিকে গাইজ আপোনালোকে নিশ্চয় গম পাই গৈছে যদিহে কালিৰ ভিডিঅ'টো চাইছে মই কৈছিলোৱে যে এইকেইদিন 6, 7 আৰু 8, 9 তাৰিখে আমাৰ ইয়াত ফাকুৱা উৎসৱ পালন কৰা হ'ব। যেহেতু কালি 6 তাৰিখ পাৰ হৈ গ'ল আৰু কালি আছিলে মেঘধাৰ, যাৰ ভিডিঅ' মই ইতিমধ্যে আপলোড কৰি দিছোঁ। আপোনালোকে যদিহে চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দি দিম, গতিকে সেইটো ভিডিঅ' গৈ চাই ল'ব। আৰু কালি মেঘধাৰ পাৰ হৈ গ'ল। কালি মেঘধাৰ পিছত আজিয়ে আছে মহাপূজা। আজি মহাপূজা মানে হৈছে কি আজি শ্ৰীকৃষ্ণ আৰু ঘুনুচাৰ বিয়া, যাৰ উপলক্ষে মহাপূজা আজি পালন কৰা হয়। আৰু আমি সন্ধিয়া 5:30মান বজাত নামঘৰলৈ যাম। তেতিয়া সকলোৱে ধূপ ধূনা জ্বলোৱা হ'ব, তাৰপিছত নাম চাম গোৱা হ'ব। সেয়াই তেনেধৰণে আৰু পূজা কৰা হয়। তেনেধৰণে মহাপূজা আজি পালন কৰা হ'ব। গতিকে মই নামঘৰলৈ যাওঁতে আপোনালোকক সেই ভিডিঅ'সমূহ দেখাম। আৰু গাইজ অলপ সময় পাছত আমি যাম নামঘৰলৈ, আৰু নামঘৰলৈ গৈ নামঘৰৰ পৰিৱেশ দেখাম আপোনালোকক। দুপৰীয়া সময়তো নাম কীৰ্তন কৰি গোৱা হ'ল, আৰু দুপৰীয়া সময়ত আমি ছোৱালীবোৰ বেছিকৈ যোৱা নহয়, মানে তেতিয়া ভকতসকলে নাম কীৰ্তন কৰে। তাৰপিছত নাম কীৰ্তন কৰিলে পূজা কৰিলে তাৰপিছত আকৌ আবেলিকে নাম কীৰ্তন কৰা হ'ব। নাম গাব, কীৰ্তন নহয় আচলতে, আকৌ আবেলিকে নাম চাম গাব। তেতিয়া আকৌ আবেলিকে আমি যাম, তেতিয়া আপোনালোকক মই সেই পৰিৱেশ দেখাম। গতিকে ভিডিঅ'টো চাই থাকক। গতিকে গাইজ এতিয়া আহিছোঁ আমি নামঘৰলৈ, আৰু এনেধৰণে নামঘৰৰ চাৰিওফালে চাকি বন্তি জ্বলাই দিয়া হৈছে। আৰু এয়া হৈছে মনোভূতৰ মূল বিগ্ৰহ, যাক এই ফাকুৱাৰ সময়ত নামঘৰৰ মাজমজিয়াত প্ৰতিষ্ঠা কৰা হয়। আৰু ইয়াতেই সকলোৱে ধূপ ধূনা জ্বলায়, আৰু ইয়াতে এই 4 দিনে পূজা অৰ্চনা কৰি থকা হয়। আৰু আজি যিহেতু মহাপূজা, এই উপলক্ষেও ইয়াত এনেদৰে পূজা অৰ্চনা কৰি থকা হৈছে। আৰু এনেধৰণে মহাপ্ৰভুৰ পূজা কৰি থকাৰ লগে লগে সত্ৰসমূহ ৰাইজ একত্ৰিত হৈ তাৰ পাছত নাম পৰিৱেশন কৰে। সকলোৱে একেলগে উলাহ মালহেৰে ভগৱানৰ নাম কীৰ্তন লয়।
গতিকে ৰাইজ এয়া আছিল আজিৰ ভিডিঅ'টো আৰু আজি মহাপূজাৰ দিনা এনেধৰণে সকলো ৰাইজ নামঘৰলৈ আহি মহাপ্ৰভুৰ ওচৰত ধূপ ধূনা জ্বলোৱাৰ পাছত এনেধৰণে সকলোৱে বহি নাম কীৰ্তন গাই খোল তাল নেগেৰাৰ সৈতে নাম কীৰ্তন গোৱা হয়। আৰু আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিল। যদিহে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেল ছাবস্ক্ৰাইব